নমস্কাৰ বন্ধুসকল, আপোনালোকক যে দেখিলে মই এইটো যে কৈছিলোঁ বিকিম বুলি বগাটো, এইটো বিকি দিলোঁ। এইটো ঘৰত এতিয়া দেউলকৰ মাইকীজনী সোমাই দিলোঁ। এইটো দেউলকৰ বৰটো, এইটো দানা খাই আছে। এইটো দেউলকৰ মাইকীজনী ইয়াত থৈছোঁ, বাকী দেউলকৰ বৰটো এইটো। বাকী মই যে কৈছিলোঁ এইটো বিকিলে পোৱালি আনিম বুলি কৈছিলোঁ, এই দুটা আনিছোঁগৈ নতুন ইয়ক্ষৰ পোৱালি। এই দুটা অনা পৰহি আনিলোঁ, অনা নহয় ভিডিঅ' বনোৱা নহ'ল আৰু যোৱাকালিও ভিডিঅ' বনোৱা নহ'ল। এইটো এটা আছে 15.5 কেজি আৰু এটা আছে 14 কেজি 200। ইহঁতক এতিয়া দানা দি থৈছিলোঁ। এতিয়া মই আবেলি সিজোৱা দানাটো দিওঁ যে, আবেলি সিজোৱা দানা ইহঁতক দিছোঁ, ধুনীয়াকৈ খাইছে। বাকী এইটো এতিয়া স্বাস্থ্য ধুনীয়াই হৈ আছে বাৰু। ইয়াৰ লগত মই চাৰ্কোফেৰল ভেট দি দিছোঁ এতিয়া, কাৰণ সৰু হৈ আছে যে। তো এতিয়াতে ভেটটো খুৱাই দিলে গ্ৰ'থটো ধুনীয়া হ'ব, আইৰণটো পাই যাব। তো চাৰ্কোফেৰলত আইৰণটো ভালেখিনি পায়। বাকী এতিয়াতো সিজোৱা দানাত কচু আইৰণ আছেই, কথাই নাই বাৰু। বাকী মইতো ইহঁতক চোৱাই নাই আইৰণ, এইটো যে মই দেখুৱাইছিলোঁ, এইটো মই ইহঁতক ইউজ কৰি চাব লাগিব। আছে আৰু আধাতকৈ অলপ কম আছে যেনিবা। বাকী কচু মই কৈছিলোঁ এনেকুৱা পোৱালি লৈ আহিলে কচু খুৱাব পাৰিলে আইৰণৰ কাৰণে বহুত ভাল। কলটো কেতিয়াও নোখোৱাব, কলগছ এনেকুৱা পোৱালি আনিলে বহুতো মই দেখিছোঁ কলগছ আনে, মানে অনাৰ পিছত কলগছ সিজাই খোৱাকৈ কোনো কামত নাহে। তো আমাৰ ইয়াতে ওচৰতে এনেকুৱা কলগছ খোৱা পোৱালি মানে গাহৰি বিকিব পৰা নাই, এতিয়া দাম নাই পোৱাহি। চ' কলগছটো কেতিয়াও নোখোৱাব, মই মানে যোৱা ভিডিঅ'টো কৈছোঁ। কচুটো খুৱাওক সৰুৰ পৰা, পোৱালিটো কিনি অনাৰ পিছত পৰাই কচু খুৱাওক। কচু খোৱালে আৰু এইপিনে আপোনাৰ যদি চাৰ্কোফেৰল ভেটটো খুৱাব পাৰে তাৰ লগত ভালেই, আইৰণটো বহুত পৰিমাণে পাব। বাকী লিভাৰটো সপ্তাহত 2-3 দিনকৈ ইউজ কৰিয়ে যাব, এইটো মিছ নকৰিব, লিভাৰটো ইউজ কৰিবই লাগিব। বাকী আৰু কেলচিয়াম খুৱাই থাকিব লাগে যাতে অলপ দুৰ্বল নহয়। কেলচিয়াম মই এতিয়া এইটোহে আনি থৈছোঁ, আপোনাৰ অষ্টভেট আনি থোৱা আছে আৰু বিমাৰীল আনি থোৱা আছে। সেইকেইটা খুৱাব লাগিব, বিমাৰীলটো খুৱাব লাগিব। তো সেইটো এইকেইটা বাৰু মাজে মাজে ভিডিঅ' দি থাকিম, সেইকেইটা কেতিয়া কেনেকুৱা কি ডাঙৰ হয়। আগৰটোতো ভালেই আছিল বাৰু, আগৰটো 20 কেজি আছিলে কিনি আনোতে। এইটো কাৰণে পটককৈ ডাঙৰ হ'লগৈ, 4 মাহ 20 দিন কৰিছিলোঁ, 16,000 বিকি দিলোঁ। বাকী আৰু ইহঁত দুটাক মই কিনি আনিছোঁ আপোনাৰ 4,400কৈ আনিছোঁ। সেইকেইটা খাচী চাচি কৰি থোৱা আছে, খাচী কৰা জামেলা নাই, সেইটো পইচাও মোৰ ৰেহাই হৈছেগৈ। তো নহ'লে খাচী কৰাত আজিকালি 250কৈ লয় এটা, দুটাত 500 টকা গ'ল হৈ পিনে। বাকী পোৱালিকেইটাও মই কমতে পালোঁ, 4,400তে পাইছোঁ। তেখেতে মানে পোৱালি বিকি যোৱা নাছিলে, পিছত তেখেতে মানে ঘৰতো ৰাখিব নোৱাৰে, খাচী কৰি থৈ দিছিলে, সেইকাৰণে অলপ কমত দি দিছে। বাকী ময়ো মোৰ নিজৰ প্ৰডাকশ্যন হোৱালৈকে ৰখি আছোঁ, দেউলকৰ প্ৰডাকশ্যন হ'লে আৰু মই পোৱালি নিকিনো। বাকী ইয়ৰ্কশ্বায়াৰ মাইকী এজনী কিনিব লাগিব মই ক্ৰছ দিয়াৰ কাৰণে, পোৱালি এটা আনিব লাগিব ইয়ৰ্কশ্বায়াৰৰ। এইকেইটা বিকি লওঁ, তাৰপিছত আনিমগৈ, তেতিয়ালৈকে মোৰ দেউলকৰ গাভিনী হ'বই। গাভিনী হোৱাৰ পিছত ইয়ৰ্কশ্বায়াৰ এজনী আনিব লাগিব। সৰুকৈ ষ্টাৰ্ট কৰিছোঁ, পিছলৈকে চাওঁ কিমানখিনি ডাঙৰ কৰিব পাৰোঁ। সদায় সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগে, পটককৈ ডাঙৰকৈ মুখখন মেলিলে নহ'ব। চ' ফাৰ্ষ্ট টাইমটো মই এটাহে আনিছিলোঁ অকল, তাৰপিছত এই দুটা আনিলোঁ, তাৰপিছত আৰু এটা আনিলোঁ, এইটো যিটো বিকিলোঁ মই 16,000। সেই বিয়া খাচী দুটা আনিছোঁ, এনেকৈ লাহে লাহে বঢ়াই যাম বুলি ভাবিছোঁ আৰু। বাকী ভিডিঅ'কেইটা চাই ভাল পালে লাইক এটা মাৰি দিব। বহুতে ভিডিঅ' চাই আছে, লাইক কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ অলপ উৎসাহ পোৱা যায়। বাকী ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু।